মহাশক্তিশালী এই মন্ত্ৰ। হয় প্ৰিয় দৰ্শক, যদি আপুনি এই মন্ত্ৰটো জপ কৰে ইয়াৰ শুভফল নিশ্চয়কৈ পাব। কলিৰ যুগত পূজা কৰি প্ৰভু হনুমানৰ কৃপা লাভ কৰিবলৈ হ'লে এই মন্ত্ৰ আপুনি জপ কৰিব পাৰে। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মই ডিম্বেশ্বৰ। আপুনি চাই আছে দেৱী মটিভেশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ। কলিৰ যুগত প্ৰভু হনুমানৰ অসংখ্য ভক্ত আছে। কিয় জানেনে? স্বয়ং শ্ৰীৰাম আৰু মাতা সীতাই প্ৰভু হনুমানক কলিৰ যুগত অমৰ হোৱাৰ বৰদান দিছিল আৰু কৈছিল, যি ভক্তই প্ৰভু হনুমানক পূজা কৰিব তেওঁ সকলো সংকটৰ পৰা মুক্তি লাভ কৰিব। সেয়েহে প্ৰভু হনুমানক সংকট মোচন বুলিও কোৱা হয়। এতিয়া কথাটো হ'ল, কোনটো এই মন্ত্ৰ, যিটো মন্ত্ৰ আমি জপ কৰি বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ বা হাত সাৰিব পাৰোঁ। এই মন্ত্ৰটো হৈছে ওম নমঃ হনুমতে ৰুদ্ৰাৱতাৰায় সৰ্বশত্ৰু সংহাৰণায় সৰ্বৰোগহৰায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। মই আকৌ এবাৰ কৈছোঁ, ওম নমঃ হনুমতে ৰুদ্ৰাৱতাৰায় সৰ্বশত্ৰু সংহাৰণায় সৰ্বৰোগহৰায় সৰ্ববশীকৰণায় ৰামদূতায় স্বাহা। এই মন্ত্ৰটো জপ কৰিলে সুফল নিশ্চয়কৈ পাব। প্ৰিয় দৰ্শক, প্ৰভু হনুমানৰ এনেকুৱা বহু মন্ত্ৰ আছে, যিবোৰ মন্ত্ৰ তত্ত্ব সহকাৰে আপোনাক আগৰ ভিডিঅ'ত নিশ্চয়কৈ জনাম। গতিকে দেৱী মটিভেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰি কমেণ্টত জয় হনুমান বুলি নিশ্চয়কৈ লিখিব। এতিয়া একেলগে কওঁ আহক, জয় বজৰংবলী কি জয়, জয় মাতা সীতা কি জয়, জয় সীতাৰাম কি জয়। নমস্কাৰ।